চুলে আছাম ইউটিউব আৰু ফেচবুক পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। মই চুলেমানে আছোঁ বৰ্তমান বৰপেটা জিলাৰ চেঙা সমষ্টিৰ গুমাফুলবাৰী চেণ্টাৰত। এই গুমাফুলবাৰী চেণ্টাৰত প্ৰাক্তন বিধায়ক মৰহুম লিয়াকত আলী খানৰ ল'ৰা আফতাবুৰ আলী খানৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় আছে আৰু ইফালে দেখুৱাই দিয়া ইফালে আছে মুখ্য নিৰ্বাচনী কাৰ্যালয় AIUDF দলৰ আশ্ৰাফুল হুছেইন ডাঙৰীয়া। দুয়োটা নিৰ্বাচনী কাৰ্যালয় মাত্ৰ 10 মিটাৰ ডিষ্টেঞ্চত আছে আৰু ইয়াৰ পৰা আশ্ৰাফুল হুছেইন ডাঙৰীয়াৰ ঘৰ মাত্ৰ 20 মিটাৰ দূৰত্বত আছে আৰু গুমাফুলবাৰী চেণ্টাৰৰ পৰা আফতাবুৰ আলী খানৰ ঘৰ মাত্ৰ 200-300 মিটাৰ ডিষ্টেঞ্চত আছে। এনেকুৱা অনুভৱ হৈছে গুমাফুলবাৰী মাদ্ৰাছা চেণ্টাৰত যে চেঙা সমষ্টিৰ নিৰ্বাচন গুমাফুলবাৰী মাদ্ৰাছা চেণ্টাৰতে। তো মই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গুমাফুলবাৰী মাদ্ৰাছা চেণ্টাৰত কিমান মানুহৰ সমাগম সকলো দৃশ্য দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। ইফালে ঘূৰাই দেখাই দিয়া কিমান মানুহৰ সমাগম গুমাফুলবাৰী মাদ্ৰাছা চেণ্টাৰত। মানুহে মানে চেঙা সমষ্টিৰ নিৰ্বাচনে যেন গুমাফুলবাৰী চেণ্টাৰত মানুহে তো জয়ীটো এজন হ'বই নিৰ্বাচন হ'লে জয়ী এজন হ'বই, মানুহে জয়ী এজন কৰাবই আৰু সি জয়ী হ'বই। সকলোৰে বিবেক আছে, বিবেচনা আছে, এজনক জয়ী কৰালে হ'ল। তো ধন্যবাদ। এইটো ভিডিঅ'ৰ পৰা বুজাই ভাঙিছোঁ। পৰৱৰ্তী ভিডিঅ' লগ পোৱাৰ আশাৰে জয় আই অসম।